Hello everyone, আৰু আজি আমি বনাম মাংখৰ ৰেচিপি গাহৰি মাংখ কুকুৰা মাংখ তো আপোনালোকে ভিডিও দেখলে চাব ভিডিওটো লাইক কৰিব সাবস্ক্ৰাইব কৰিব ইফালে গাহৰি মাংখ কাটি আছে আৰু ইয়া ভাইটি আৰু দুজন ভাইটিয়ে গাহৰি মাংখ কাটি আছে আৰু ইফালে আছে নৰসিংহৰ পাত আৰু আমি ৰেডি কৰিছো বাচুঙাত গাহৰি মাংখ বনাবলে আৰু ইয়া ৰেডি কৰা হৈ গল আৰু চকাত বহাইছো ৰঙলাও আৰু কুকুৰা মাংখ চুঙাত বনোৱা গাহৰি মাংখ আৰু হিজিবলৈ হল আৰু অকমান কুকুৰা মাংখ আৰু লগতে তিল দিয়া বইল তৰকাৰী হৈ গল আৰু ফালে আছে চুঙাত বনোৱা গাহৰি মাংখ হৈ গল গাহৰি মাংখ আলু কেৰাহীৰ পৰা বনাম আৰু ফালে আছে পিয়াজ আৰু ফালে আছে বুট জলকীয়া আৰু আমি আলু মিক্স কৰিছো গাহৰি মাংসৰ লগত আৰু ফালে গাহৰি মাংস খৰিচা টেঙা আৰু আলু একেলগতে মিক্স কৰিছো খৰিয়া আমাৰ গাহৰি মাংস হৈ গল আৰু ফালে আছে গাহৰি মাংস চুঙাত বনোৱা আৰু লগতে আছে বাগজ পিটিকা বনাবলৈ ইয়া আৰু ফালে আছে কুকুৰা মাংস বনাবলৈ বাকি আছে তো এতিয়া আমি কুকুৰা মাংস বনাম আৰু ইফালে গাহৰি মাংস চুঙাত বনোৱা হৈ গল আৰু মই আহিলো নৰসিংহ পাত ছিঙিবলৈ কুকুৰা মাংস লগত খাবলৈ আৰু ইফালে আছে ঢেকীয়া শাক আৰু লগতে আছে কচু শাক পাহাৰৰ হয় আৰু আজি আমি চুঙাত বনাই খাম আৰু আমি কাটি মিলি ধুলো আৰু ধুই পেলাই থৈছো আৰু এতিয়া আমি নিমখ হালধি দিলো আৰু খৰিচা টেঙাও দিলো আৰু আমি মিঠাতেল অলপমান দিলো আৰু ইয়া বুট জলকীয়া কাটি দিছো আৰু আমি ধনিয়া পাতো দিলো চুঙাত ভৰোৱা হৈ গল আৰু ইয়াত আমি দিম অকণমান পানী লোকেল কুকুৰা মাংস কেৰাহীৰ পৰা আমি বনাইছো এইফালে আমাৰ কচু শাক আৰু ঢেকীয়া শাকৰ ৰেচিপি আৰু ইয়াত আমি চুঙাত দিছো আৰু এইফালে জুই জ্বলাই দিছো আৰু লগতে আছে আৰু আমি বনাম চুঙাত জুহা চাউলৰ ভাত আৰু ইয়া মই চাউলটো ধুলো আৰু এতিয়া পাতত দিছো আৰু আমি আজি জুহা চাউলৰ ভাত বনাই খাম চুঙাত পাতত দিলো চাউল আমাৰ পাতত দিয়া হৈ গল আৰু এতিয়া আমি চুঙাত দিম আৰু আমি চুঙাত ভৰাইছো জুহা চাউল ভৰোৱা হৈ গল আৰু এতিয়া পানী আমি দিছো আৰু আমি চুঙাত বনোৱা ঢেকীয়া শাক কচু শাক আৰু ইয়া সিজিলে আৰু এতিয়া আমি খাবলৈ লৈছো আমি খোৱা আৰম্ভ কৰিলো আৰু ইফালে আৰু আমি গোটেইকেইটা একেলগত বহি খাবলৈ আৰম্ভ কৰিলো আৰু আজি আমাৰ তৰকাৰী বহুত আছে গাহৰি মাংস কুকুৰা মাংস আৰু লগতে আছে শুকান মাছ আৰু টেঙা শাক আৰু ইফালে আমি বনাইছো কচু শাক আৰু ঢেকীয়া শাকৰ পিটিকা আৰু দালিও আছে আৰু ইফালে আছে টেঙা শাক টেঙা আৰু ইফালে আছে ভাত আৰু ইফালে গাহৰি মাংস তো আমি এতিয়া খাবলৈ আৰম্ভ কৰিম আৰু আমাৰ ভাত ৰেডি আৰু এতিয়া আমি ভাত খাবলৈ বহিলো বাই বাই আৰু আজি লৈ আহিছো আৰু নেক্সট পিকনিক ভিডিঅ' দেখুৱাইছো